গুৰুজনৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী পাঠেকিবুৰী সত্ৰত বৃক্ষৰোপণ কাৰ্যসূচী। আজি মৰিয়াবাৰীস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাঠেকিবুৰী সত্ৰত ছানৰাইজ ক্লাবৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ সহযোগত এখনি বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৰিয়াবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা, মৰিয়াবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন অভিযানৰ বিষয়া ধনজিৎ দাস, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত সমাজসেৱক শিক্ষক আব্দুল গফুৰ, মৰিয়াবাৰী আৰক্ষী থানাৰ পৰিদৰ্শক পংকজ দাস, ছানৰাইজ ক্লাবৰ সভাপতি তবিউৰ ইছলাম, সম্পাদক চাহিনুৰ ৰহমান, যুৱ সাংবাদিক মুস্তাফা মেহবুব মুক্তাৰকে আদি কৰি অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ লগতে ছানৰাইজ ক্লাবৰ সদস্যসকল। মৰিয়াবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। মই মৰিয়াবাৰী ছানৰাইজ ক্লাবক পাঠেকিবুৰী সত্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই ছানৰাইজ ক্লাবে যি আমাৰ ইয়াত বৃক্ষৰোপণ কৰিলে আৰু এই বৃক্ষৰোপণৰ দ্বাৰা তেখেতসকলক দেশ বিয়পি পেলাই কৰিব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আল্লাহৰ ওচৰত দোৱা জনাইছোঁ। আৰু লগতে যিখিনি য'ত নিয়ক তেখেতসকলে এটা অনুৰোধ থাকিব যে ঘেৰি ৰাখিব যাতে পুলিখিনি চিৰজীৱন হৈ ৰয় আৰু ডাঙৰ হোৱাৰ লগে লগে তাত এখন ছানৰাইজ বুলি এখন গেট লগাই দিব, তেতিয়া মানুহে গম পাব আৰু এই ক্লাবটো যাতে বহু বছৰ জীয়াই থাকে তাৰ বাবে মই ভগৱানৰ ওচৰত দিওঁ। আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পাঠেকিবুৰীত আমি ছানৰাইজ ক্লাবৰ এটা উদ্যোগত মৰিয়াবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই থানখনত সৌন্দৰ্যময় কৰাৰ উদ্দেশ্যে আমি কিছুমান বৃক্ষৰোপণ কাৰ্যসূচী হাতত লওঁ। ইয়াৰ বৃক্ষৰোপণ ইতিমধ্যে কৰি গৈছোঁ। আমি অনাগত দিনত এই বৃক্ষবিলাকক যাতে কেনেকৈ সুচাৰুৰূপে বৃক্ষবিলাক সুন্দৰকৈ গঢ়ি উঠে তাৰ ব্যৱস্থাও আমি হাতত লওঁ। ধন্যবাদ।